এতিয়া সময় হৈছে 6:30 বাজিছে। উঠিলোঁ মই অলপ আগত। এতিয়া উঠি পানি ভাবিছোঁ এটা ভ্লগ আৰম্ভ কৰোঁ আজি, যিহেতু বহুত দিন ভ্লগ দিব পৰা নাই। আজিনো দিনটোত মই কি কৰিম সেইবিলাককে মই আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। চাই থাকিবচোন তেনেহ'লে ভিডিঅ'টো শেষলৈকে। মই একাপ চাহ বনাই লওঁ। গাখীৰ থৈ দিছিলোঁ, কালিয়ে গাখীৰ হয়। আজি গাখীৰ অনাগেই নাই, আনিবগৈ লাগিব লাহেকৈ। মই চাহত আজি কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, কেৱল মাত্ৰ গাখীৰ, পানী, চেনি দিয়েই মই চাহ বনাইছোঁ। চাহ মই 2 কাপ বনালোঁ, 1 কাপ মালে আৰু 1 কাপ মোলে। এনেদৰে ব্ৰেডত বাটাৰ লগাই খাই মই ভাল পাওঁ আৰু কেতিয়াবা টমেটো কেটচাপো লগাই লওঁ। মাছ ল'লোঁ ইয়াত। বেপাৰীজনে মাছবিলাক ফিচাৰী মাছ বুলি কোৱাতহে ল'লোঁ। চৌগা মাছ বুলি কৈছে, শিৱসাগৰত চৌগা আমাৰ জেগা এডোখৰ আছে, তাৰ মাছ বুলি ক'লে সেইখা বুলিহে ল'লোঁ। যদি ব্ৰহ্মপুত্ৰ বা এইফালে আমাৰ দিচাঙৰ মাছ হোৱা হ'লে নল'লোঁ হয়, যিহেতু গম পাইছে চিনে গাহৰিবিলাক এতিয়া উটুৱাই দিছে পানীত। সেইখিনিৰ পৰা আকৌ মাছ খালে কিবা বেমাৰ চেমাৰ হ'ব পাৰে। এতিয়া মই মাছকেইটা বাছি লওঁ। মাছকেইটা কাটি মোৰ হৈ গ'ল। এতিয়া মই মাছকেইটা বনাম। কেঁচা মাছত মই হালধি আৰু নিমখ সানি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা মোৰ হৈ গ'ল। এতিয়া মই মাছ ভজা তেলখিনিতে মাছৰ পেটু অকণ আছিলে সেইখিনি দি দিলোঁ, আৰু মই ভাত কেইটামানো দি দিছোঁ, আৰু কেঁচা জলকীয়া 2টামান কাটি দি দিলোঁ, যাতে জ্বলাটো অকণমান বেছি হয়। মই জ্বলা বেছি হ'লে খাই ভাল পাওঁ, আৰু আমাৰ ঘৰৰ সকলো মানুহে যিহেতু জ্বলা খাব পাৰে, সেইকাৰণে জলকীয়া দিয়াত আমাৰ ঘৰত কোনো আপত্তি নাই। এইকণ মই বনোৱা কণ বিলাহী দিয়া মাছৰ জোলকণ হয়। এইকণ বনাই থাকোঁতে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। পিছত বনাই মেলি হ'লেই হোৱাৰ পাছত মই আকৌ মনত পৰাত আপোনালোকৰ বাবে সৰুকৈ ভিডিঅ' এতিয়া আকৌ এডোখৰত বনাই। ভাত পানী খাই মেলি আজৰি হ'লোঁ। খাই ভালেই লাগিলে, মছলা নিদিয়া মাছ। এতিয়া আপোনালোকক মই আমাৰ ফুলনিখন দেখাম। ফুল ওলাইছে পুৰা। গৰম দিন হয়, সাপ চাপ ওলাই আকৌ কেতিয়াবা কেতিয়াবা। এইজোপা চাওক। এইজোপা ফুল মই কিনি আনিছিলোঁ, বেছি দামৰ নাছিলে, 30 টকা লৈছিলে। বা এইজোপা, এইবিলাক বাৰু এজোপা আগৰ পৰাই আছিলে আমাৰ ঘৰত, খালি আগতে মাটিত আছিলে।
এতিয়া টাব এটাত দি দিছোঁ যেনিবা এতিয়া গৰমৰ কাৰণে ৰ'দটো পূৰা পৰিছে যে পাতটো অলপমান হেৰি লেৰেলি যোৱা লিখীয়া হৈছে আকৌ গধূলি সময়ত ঠিক হৈ যায় বাৰু এইজোপা গুটিবিলাক হয় অকণি অকণিকৈ ফুল আছে এইজোপাত ফুল ফুলে নাই নাজানো দেই এনেকৈ মানে হৈ গৈ থাকে ফুল আজিলৈকে ফুলা নাই কিন্তু ফুল ফুলে বুলি কৈছিলে কিন্তু মই গম নাপাওঁ ফুল ফুলে নুফুলে এইখিনি দুপৰ টেঙা ইয়াৰ পৰা আপোনালোকে কেতিয়াবা পেট চেট কামুৰিলে মেলিলে পেট চেট বিষালে মেলিলে কেতিয়াবা খুন্দি পানি খাব পাৰে আৰু এইটো পাত খালে বোলে পাথৰ চাথৰ পেটত হ'লে ভাল বুলি কয় এল'ভেৰা পুলি এটা ৰুইছোঁ সৰুকৈ দেখিছে নাই এতিয়া আপোনালোকে ৰ'দ পৰি আছে যিহেতু এইজোপা আন্ধাৰ আন্ধাৰ হোৱা লিখীয়া লৈছে কেমেৰাত ডালিয়া এইবিলাক ডালিয়া হয় ইমান মৰহি গৈছে এতিয়া ছিজন যাব হৈছে যে ডালিয়া এই নয়নতৰা এই নয়নতৰাজোপা বহুত কাৰণে ভাল কিবা দৰৱতো লাগে নয়নতৰা পাত ফুলপাহো লাগে এইজোপা বগাজোপা নয়নতৰা বগা নয়নতৰা এইজোপা ডাঙৰ হৈছে এইজোপা কল ফুল নতুনকৈ ৰুইছোঁ ডাঙৰ হৈছে পুলিটো এইজোপা আকৌ এটা টাইমতহে ফুলে অকল আৰু ফুলিলে বহুত ধুনীয়া লাগে এনেই ফুলি নাথাকে অকল দুমাহমানহে ফুলে এইজোপা পিয়ালী সুন্দৰী বুলি কয় এইজোপা ইন্দ্ৰমালতী এইটো মানি প্লেণ্ট ভিতৰত আছিলে আগত এতিয়া বাহিৰলৈ উলিয়াই দিছোঁ এইটো পিটনীয়া ফুলিব লাহেকৈ ৰেড কালাৰ ফুলিব নেকি এইজোপা ৰঙা ৰঙা দেখিছোঁ